হাইস্কুল এটা গালি এটা পাৰে স্কুল একো নাই এই নৰ্মেল কথা আমাৰ যে সংকল্পত পাবো sexy হ'ব বেটাল তাক মই চাই থাকোঁ মাজে মাজে ইনষ্টাগ্ৰামত আৰু ভিডিঅ'টো তোমালোকে জানাই ভিডিঅ'টো কিমান ফালি থাকে দেখিছা ভিডিঅ'ৰ প্ৰতিটো গানত সংযোজন আছে গতিকে ইয়াকো তোমালোকে আশীৰ্বাদ কৰিবা সিও আগুৱাই যাওক আৰু বিশেষকৈ আমাৰ অসমলৈ সুনাম কঢ়িয়াই আনক মই তাক খুব ভাল পাওঁ আৰু সি খুব চাফা মনৰ ল'ৰা হয় যেতিয়াই লগ পাওঁ কফি অংকৰ সৈতে শ্ৰদ্ধা জ্ঞাপন কৰে ককাইদেউ বুলি মাতে ভাল লাগে আৰু তোমালোকে মৰম কৰিব পেপচি চেক্সি চ' সেইটো মই ক'ম প্ৰথমতে কোকা-কোলা পেপচি তোমালোকে ক'ব লাগিব হিৰো আমাৰ চেক্সি হ'ব ৰেডি ৰেডি কোকা-কোলা পেপচি কোকা-কোলা পেপচি 4 নৱেম্বৰ বন্ধু চাবলৈ যাম এইটো মই কওঁ 4 নৱেম্বৰ হ'লে বন্ধু চাবলৈ যাম ক'বা দেই 4 নৱেম্বৰ আমি যদি এটা চাইৰে নুশুনো কেনেকুৱা কথা হ'ব বাৰু আছো দেখা নাযাওঁ মই আছো গতিকে এটা চাইৰেটো আমি শুনিবই লাগিব ন আমি চাইৰেটো শুনিও তাৰ পাছত আমি ভেগুদাৰ ওচৰলৈ আগবাঢ়ি যাম চেহেৰি কম বাৰু বাকী মোৰ প্ৰভাকৰৰ লগত বহুত বাৰ স্মৃতি আছে 2014 মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ 2017 মই BSc কমপ্লিট কৰিছোঁ পাই আজি এতিয়া কমপ্লিট কৰোঁ পঢ়ি আছোঁ আকৌ নাচনো দূৰৰ পৰা চলি গ'লে পঢ়িব আহে আলি পিছফালে পঢ়ি থাওঁ দেখোন এনেকৈ মাৰিম বাহিৰত গ'লি মই ভৰ্তি দেখুৱাই একবাৰ কি হৈছে ভোটাৰ কলেজত লাগছি বেগ মোৰ লগা নাই পিছদিনা পৰীক্ষাত মোক নেটকৈ মই কৈছোঁ নেটখন বা আছিলে বা আমি নকৰোঁ মই কি ভগৱান কিবা এখনতো বেগ মই BSc পাছ কৰিলোঁ তো মই এটা কথা কৈ চেষ্টো কৰি নকওঁ মই এটা কথা কওঁ এনে পঢ়োঁতে শংকৰদেৱৰ মানে হাইস্কুলত পঢ়া চলি আছে এতিয়া শংকৰদেৱৰ চলি এটাই মানে হাইস্কুল এটা গালি এটা পাৰে স্কুল একো নাই এই নৰ্মেল কথা আমাৰ যে শংকৰদেৱত পাবো ঘৰত মানে হাইস্কুল চাৰ্জ যায় চাৰ গেলি চাৰ আমাৰ গুৱাহাটী যাম টাইমত খাবাম গুৱাহাটী যাম টাইমত খাবাম তই বাকলি গদুতকে থব আহিবাম Mike, Mike,